আৰু ইফালে ধুনীয়াকৈ পিন্ধাই দিছে এইফালে দেখিবলৈ পাইছে মেথনি মৰা হৈছে আৰু ইয়াত দিয়া হৈছে গাঠি সাদা মাৰে না নামাৰে কত তাই মন খালে মাৰিব গলমাল হৈ যাব পিছত ৰুমাল দিলে আমিও ঘৰলৈ সোনকালে যাব লাগে কাৰণ শিলাপথাৰ দোকান খুলিবগে আছে গুৱাহাটী 394 কিলোমিটাৰ আৰু এইডোখৰ জেগাই হৈছে চেপন টাউনখন এইফালে চোৱা এইফালে নাজিৰা নগৰলৈ স্বাগতম পাহৰি থাকিলে নে পদ্মনি হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ কি খবৰ আপোনালোকৰ কমেণ্ট কৰি কিন্তু জনাবলৈ একেবাৰে নাপাহৰিব আৰু আহিছিলোঁ মামৰণি আৰু যিহেতু আহিছিলোঁ গমটো পাই আৰু গাঁও অঞ্চলত একেবাৰে এদম চব্জি বনাই দিছে এইফালে যা যোগাৰ চলাই আছে আৰু এইফালে বহি আছে ব'লা ফুৰিবলৈ যাওঁ ঐ হেৰি কি কয় ধুনুকলি যাক এনেকুৱা কাপোৰযোৰ পিন্ধাই দিয়া আৰু এইফালে চব্জি বহাই আছে চালাড বনাই আছে পটাপট বনাওক খাই বৈ ওলাব লাগিব আমি গম পাইছে নাই আমি আছো মামৰণি তিনিচুকীয়াৰ পৰা 36 কিলোমিটাৰ আঁতৰত আৰু এইফালে যা যোগাৰ চলাই আছে কি কাটিছে হয় ব্ৰইলাৰ কাটিছে আৰু এইফালে বনাই আছে ভাত একদম ডাঙৰ এটা ষ্টভ জ্বলাই আৰু এইফালে ফ্লাক্সে চাহ ভৰাই আছে আৰু তুমি পিন্ধিছানে প্ৰথমবাৰ ন কি বুলি কয় কাপোৰযোৰক মৰাণ মানুহৰ পোছাক এইযোৰ মানে যিসকল বয়সস্থ অলপ জ্যেষ্ঠ হয় তেওঁলোকে ব্লাউজটো নিপিন্ধে আৰু যিসকল জীয়ৰী হৈ থাকে আৰু তেওঁলোকে পিন্ধে আৰু হয়তো কোনোবা পিন্ধিবলৈ মন কৰিব পাৰে হয়তো নকৰিব পাৰে আৰু এইফালে ধুনীয়াকৈ পিন্ধাই দিছে তাৰপিছত চাব লাগিব কেনেকুৱা লাগে আৰু এইফালে যেনেকৈ পিন্ধিছে আৰু এইফালেও তেনেকৈ পিন্ধাইছে এইফালে দেখিবলৈ পাইছে মেথনি মৰা হৈছে আৰু ইয়াত দিয়া হৈছে গাঠিটো দিয়া হৈছে খুলি নপৰিবলৈ ন মেখেলাখন বুকুপা খুলি নপৰিবলৈ আকৌ চাদৰ মাৰে না নামাৰে কত তাই মন খালে মাৰিব চাদৰো মাৰিব পাৰি ঠিক আছে তুমি ওলাই ৰেডি হৈ বাহিৰলৈ আহা মই বাহিৰত আছো দেই আৰু এইফালে পিন্ধি আহিলে কেনেকুৱা লাগিছে ভাল লাগিছে একদম পিন্ধিবলৈ কমফৰ্ট হয় মানে একো মানে চিন্তা নাথাকে হলগি পৰিব কিবা পৰিব বুলি এফালে গাঠি দিয়া থাকে ইয়াতো গাঠি দিয়া থাকে ধুনীয়াকৈ একদম পিন্ধি থাকিব পাৰে আৰামত আৰু বতাহখন কিন্তু ভাল লাগিছে মানে দুই খলপ হয় এইটো ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ থাৰ্ড ফ্ল'ৰ আৰু থাৰ্ড ফ্ল'ৰত মানে কাটি থোৱা পাণ আৰু তামোল থাকে আৰু ছেকেণ্ড ফ্ল'ৰত পাণ আৰু গোটা তামোল থাকে হয় নাই কেনেকুৱা লাগিছে তাইক ভাল লাগিছে আৰু এইফালে যা যোগাৰ চলি গ'ল ভাত খাই লওঁ তাৰ পৰা লাহেকৈ অলপ ফুৰিব যাব লাগিব ভাত খালে নাই খোৱা আলহীক খুৱাইহে খায় নেকি আৰু এইফালে পাকঘৰ এটাই আছে আৰু পাকঘৰত সোমোৱা যাৰ তাৰ এলাও নাই ন নিদিয়ে গেট পাছ ল'ব লাগিব মানে ন ভাত মুঠি খাই লোৱা পটাপট মজিয়াত পিয়া পাৰি বহি একেলগে ভাত খোৱা যিটো আমেজ সেইটো আমেজ মানে বিচাৰি নাপায় আৰু ন ইয়াত আহিয়ে পাইছোঁ আৰু ইয়াত এষাৰ কথা আছে যদি ভাত বোলে ঢাকি থৈ দিয়ে নাখায় হেনো হা যেনেকৈ আমাৰ ডাইনিং টেবুলতে ঢাকি থোৱা আছে ভাতকেইটা খাই ল'বি বুলি কয় ইয়াত নাখায় ন নাখায় ইয়াত কালি মানে মই নহয় আমি অহা প্ৰায় দেৰি হৈ গ'ল ভাত বাঢ়ি ৰখি আছে মানে কাৰণ বাঢ়িখিনি ঢাকি নথয় ইয়াত ভাত খোৱা সময়ত পানী নিজে লৈ খাব নোৱাৰি ন পাকঘৰৰ পানী আচ্ছা আৰু এইখন হৈছে মজিয়া য'ত নেকি ভাত খোৱা হয় আৰু এইখন হৈছে পাকঘৰটোত সোমাব নোৱাৰি গেট পাছ ল'ব লাগিব গাঁৱৰ মানুহৰ পৰা ন শৰণ ল'ব লাগিব গেট পাছ হা ঐ হ'ল নাই আহা আপোনালোক বহক দেই আমি অকণমান ফুৰি আহোঁগৈ ঠিক আছে আহোঁ বাৰু দেই লগ পাম আহোঁ বাৰু এই থাকিবা আৰু আহিলোঁ যিহেতু আৰু মৰাণ বিহু নোচোৱাকেনো যাওঁ কেনেকৈ আৰু ইয়াতে হৈ আছিল একেবাৰে চাই আমি ওলাই থাকোঁ গলমাল হৈ যাব পিছত ৰুমাল দিলে আহোঁ দেই ঠিক আছে চিলাপথাৰ আহিলে আহিবা দেই বাই বাই ঘূৰাই লোৱা বাই দেই আকৌ লগ পাম আহোঁ দেই লগ পাম বাৰু বাই আজি মৰাণ গামোচা দুখন পালোঁ তাৰপিছত পালোঁ বড়ো গামোচাৰ পিছত পালোঁ হাজং গামোচা তাৰপিছত মিচিং গামোচা পালোঁ মানে মাফলাখন আৰু পাবলৈ বাকী আছে চুতীয়া গামোচা আৰু কছাৰী গামোচা তাৰপিছত অসমৰ প্ৰতিটো জনগোষ্ঠীৰে গামোচা আমাৰ ঘৰত থাকিব আৰু উপহাৰ হিচাপত সজাই থোৱা হ'ব ধুনীয়াকৈ আমাৰ যিটো ৰুম বনাই থকা হৈছে ন সেই ৰুমটোতে এখন থৈ দিয়া ধুনীয়াকৈ নে আৰু যিটো ৰাস্তা দেখিবলৈ পাইছে ন খুবেই ধুনীয়া হয় দুয়ো পাৰে চাহপাত বাগান আছে এইফালে দেখিবলৈ পাইছে তাৰপিছত এই পাৰেও দেখিব পাইছে যিদৰে ৰাজস্থানৰ জয়পুৰক পিংক চিটি বুলি কোৱা হয় ঠিক সেইদৰে অসমৰ ডিব্ৰুগড় শিৱসাগৰ সোণাৰী এইকেইটা জেগাক যদি গ্ৰীণলেণ্ড বুলি যদি স্বীকৃতি চৰকাৰৰ ফালৰ পৰা দিয়া হয় খুবেই বেছি ভাল লাগিব কাৰণ এইটো চাইডত প্ৰায় সেউজীয়া পৰিৱেশ হয় আমিও ঘৰলৈ সোনকালে যাব লাগে কাৰণ শিলাপথাৰ দোকান খুলিবগে আছে আৰু আমাৰ শিলাপথাৰত কেন্দ্ৰীয়ত বহুত ডাঙৰকৈ বিহু মেলা পাতে আৰু তাতে দোকানখন খুলিমগে ইয়াৰ পৰা আছে শিৱসাগৰ 68 কিলোমিটাৰ যোৰহাট 164 কিলোমিটাৰ চিধা যদি যায় তেনেহ'লে পাবগৈ মৰাণ আৰু শিৱসাগৰ আৰু এইফালে পাবগৈ বগীবিল
গৈ আছো ক'ত যাবা এতিয়া চেপনত যাম এতিয়া চেপন পাম কি ৰঙালাও চোৱাকে নেকি ব'লা কম দাম হ'লে কেইটামান উঠাই ল'ব লাগিব কি হ'লে কি হ'ল দেখা তোমাৰ হা বমি কৰিছা যে ৰ'দ দিছে যে একদম ৰ'দ খাতৰনাক দিছে কিন্তু আহা ককাইতো ৰঙালাও কেইটকাকে দিছে হয় কোনটো এইটো 50 টকা এইটো 5 কেজি মান ওলাব দেখোন সেইবোৰ কেইটকা এইবিলাক 20 টকা 10 টকাকে নধৰে 10 টকা নহয় 10 টকাকে ধৰি দিয়ক তো এইকেইটা ৰঙালাও এইফালে ধৰিছে দুটা 30 টকা কেনে দি দেখোন কেইটামান এইফালে ডাঙৰ ডাঙৰ তিনিটা লৈ লৈছো এইটো 100 টকা এইটো লওক তিনিটাত 100 টকা ল'লে কম দামতে পালা কিন্তু দেই সেইটো এটা লোৱা ব'লা যাব লাগে ফটাফট বহি লোৱা ইয়াৰ পৰা চেপন আছে 22 কিলোমিটাৰ তাৰপিছত শিৱসাগৰো এবাৰ পোনাব লাগিব আৰু চেপন আহিছোঁ মানে চেপন অহা কাৰণটো হৈছে ধুনু কলিজাৰে লগৰ এগৰাকী আছে একেলগতে পঢ়া আৰু ইয়ালৈকে বিয়া হৈছে চেপনত আৰু সেয়েহে চেপন আহিছোঁ মানে লগ কৰি যাওঁ বুলিয়ে কৈছে যিহেতু ওলাই আহিছোঁ ঘৰৰ পৰা তিনিচুকীয়াতকৈ কিন্তু শিৱসাগৰৰ ৰাস্তা ঘাট খুবেই বেছি ভাল হয় দেখিবলৈ পাইছে বিন্দাছ গৈ থাকিব পাৰি ভঙা চিঙা ইমান এটা নাই গুৱাহাটী 394 কিলোমিটাৰ এইফালেদি সোমাই দিয়া চেপন যাবলৈ হ'লে যদি মেইন হাইৱেদি যায় তেনেহ'লে গুৱাহাটী পাবগৈ আৰু এইফালেদি যদি যায় তেনেহ'লে চেপন আৰু এইডোখৰ জেগাই হৈছে চেপন টাউনখন আৰু ইয়াৰ পৰা দেখাই আছে 1.1 কিলোমিটাৰ 2 মিনিট সময় লাগিব সোমাই দিয়া এইফালে এইটোৱে নেকি চাইডত লগাই দিয়া চাইড মে লগা দিওঁ সোমাই দিয়া ভিতৰতে সোমাই দিয়া আচৰিত গৰম পৰিছে দেই পাই গ'লো তাৰ পৰা গামোচা পিন্ধি যি গৰম পৰিছে লংপেণ্ট পিন্ধিবই নাই একো নহয় ভাত পানী যোগাৰ কৰিছে নাই হয় কৰিছে নেকি আহিয়ে লাগি গ'লা ন আৰু আমি অহা গম পাই এইফালে টিকলি মাইনা এজনী আহিছে তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী বৃষ্টি হাজৰিকা আচ্ছা আৰু এইফালে নমস্কাৰ মোৰ নাম শ্ৰীমতী লিজা বৰা কোনে ক'লে আমি আহিছোঁ বুলি খুৰীয়ে ক'লে নেকি হা নাম খালা নাই খালা দোকান নোখোলা মানে খুলিম দোকান খুলিলে চাওমিন খাব পাৰে যে ভাত হ'ল নাই দিয়া আৰু ৰশ্মি বোলাজনী এইজনী ভাত যোগাৰ কৰিছে পাব এতিয়া পাব নহয় আৰু এইফালে কি বনাইছা হয় আৰু পটাপট ভাত দিয়া খাই বৈ ওলাব লাগে আমাৰ জল্দি কেনে পটাপট ভাত বাঢ়ি দিয়াও ইয়াত ভাতকেইটা খাই লওঁ ভাতকেইটা খাই পিনি আমিও ওলাব লাগিব ওলাম মানে শিৱসাগৰ নাজিৰা যাম ইয়াৰ পৰা দিয়া ভাতকেইটা দিয়া খাই কিনি ওলাই থাকো ৰশ্মিও খাই ল'ব লাগিছিলে কেইটামান মই এতিয়া নাখাওঁ কেলে বিহু পোৱালিটা আছে ইয়াকো খাব লাগিব দে মেকুৰী পোৱালটো হাতখন ধৰি ওলাই থাকো যোৱা ওলাই লোৱা খাই বৈ ল'লো এতিয়া আমি ওলাই থাকো আমাৰ ঘৰত যে হাতীকেইটা যে আহিছিলে আৰু সেই হাতীকেইটাকে চাবলৈ যাওঁ মানে ইয়াৰ পৰা বেছি দূৰ নহয় ওচৰতে আছে কেইটকা দিলা 100 টকা দিছে দেই হিচাপ কৰি ৰাখিছো মই কিমান হ'ল আহো দেই থাকিবা বাই বাই বহি লোৱা বহা আৰু এইফালে ব্যস্ত দস্তি ভাগৰ লাগিছেনে আৰু ৰশ্মিহঁতৰ ঘৰলৈ আহিলো ধুতি এখন দিলে ধুতিখন দাঙি দেখাই দিছো গামোচা এখন দিলে বাই বাই থাকিবা ঠিক আছে সেইফালে চাই এইফালে খাওক কেনে সুমিয়াই দিয়া আমি আহি পালো শলগুৰিৰ পৰা নাজিৰা কিমান দূৰ আছে 20 কিলোমিটাৰ আছে আৰু 20 কিলোমিটাৰ আছে আৰু এইফালে আমি আহি পালো দুৰ্বল দলং ব'লা পাৰ হ'ব পাৰিবা নাই উঠাই দিয়া ব'লা আৰু শিৱসাগৰ যিহেতু আহিলো গমটো পাইছে আৰু কাৰেংঘৰ নোচোৱাকৈনো কেনেকৈ যাওঁ আহি পালো কাৰেংঘৰ এইফালে দেখিবলৈ পাইছে কাৰেংঘৰৰ মুখ্য গেটখন ব'লা একেবাৰে চাই যাওঁ বাইদেউ কাৰেংঘৰ ইয়াৰ পৰা কিমান দূৰ আৰু ওচৰতে আছে ন বেটি শুলে নেকি তুমি আগততো কাৰেংঘৰ দেখা নাই এইফালে চোৱা আহিলোৱে যিহেতু বাহিৰৰ পৰাই চাই ওলাই থাকো আৰু মানে আমাৰো সময় নাই এইফালে বেলি পৰিবলৈ হ'ল এইফালে নাজিৰা নগৰলৈ স্বাগতম শিৱসাগৰ নাজিৰা বান্ধৈ তাতে কৰো হাজিৰা সেই হাজিৰাই নোজোৰে পালো নাই উল্টা চাইডে গুচি আহিলো কেলা চাগে ৰাম কি কৰিবা ঘূৰি দিয়া নাজিৰা টাউনৰ পৰা আমি আহি পালো নমাটি বেটি আমাৰ ঘৰলৈ যে গৈছিল এলিফেণ্ট সেইফালে সেইটো আৰু আহি পাই গলো নাজিৰাৰ পাৰ্থহঁতৰ ঘৰত বেটি আহা নামা আৰু বহুদিনে হ'ল পদ্মনীক দেখাই নাছিলো ন হয় আজি দেখিম বাকী খবৰ খাতি কোৱা বাকী খবৰ খাতি একদম মজা আৰু এইফালে পদ্মনী বাবু ক'ত বাবু মৰাণত আছে নেকি পাহৰি থাকিলে নি পদ্মনী বহু দিনৰ পিছত ৰঙা লাগিলে নেকি বহুত দিনৰ পিছত নমস্কাৰ দিছে পদ্মনী ডাঙৰ হ'ল দেখোন আগতকে ওখ হৈছে পদ্মনী
মাউত ওচৰত নথকাকৈ হাতীৰ ওচৰত যাবই নোৱাৰি হয় নাই মই কিন্তু গ'লে একো নকয় পদ্মনীয়ে তোমাক এনেও চিনিয়ে পায় সেইকাৰণে তোমাক একো নকয় আমাৰ ঘৰত গৈ আহিছে আকৌ এইফালে তোমাৰ মা ন নমস্কাৰ দেই এজনী ভণ্টি ন পখিলাটো মিলি পৰিছে আৰু এইফালে নিশাৰ আহাৰটো পাৰ্থহঁতৰ ঘৰতে যোগাৰ কৰিলে ইয়াতে খাই বৈ ওলাই বোলে আৰু বেচেৰা আহিবলৈ তেলৰ পইচাটো দিছিলে এইফালে হাতী মাউত হ'লে একদম সহজ নহয় ন বাহিৰতে থাকিব লাগিব ন বাহিৰতে এনেকৈ দীঘল দি পৰি দিছে বাৰণ্ডাখনত এইফালে বাৰণ্ডা আৰু এইফালে হাতী ওচৰতে আছে নহ'লে গছ ভাঙি দিব এইফালে তামোল গছ হয়তো এইফালে শিকলি খুলি পলাবও পাৰে আৰু সেয়েহে এই ওচৰতে শুই থাকিবলগীয়া হৈছে আৰু যি কি নহওক পদ্মনীক বহু দিনৰ পিছত দেখা পালোঁ আৰু এতিয়া পদ্মনীকো বিদায় দিওঁ তাৰ পৰা লাহেকেনে আমি ওলাই থাকোঁ মানে একেবাৰে বগীবিল পাৰ হৈ কিনে ঘৰ পাবগৈ লাগিব আমাৰ ঘৰলৈ গৈছিলে বাবু আৰু পদ্মনী এইফালে পদ্মনী বাবুকতো লগে নাপালোঁ আৰু এষাৰ কথা ভাল লাগে এই পদ্মনী আৰু বাবুৰ যিজন মালিক হয় ন মালিক মানে যিজনে চাই মানে সৰুৰ পৰা ডাঙৰ কৰিছে মুছলমান হয় ন কিন্তু গণেশ পূজা কৰে কিন্তু সেইটো কথা শুনিও বহুত বেছি ভাল লাগিছে মানে গণেশ যিহেতু ঘৰত ৰাখিছে আৰু এই ইয়াৰ পৰাই ধৰক কিবা এটা কৰি কিনি চলি আছে আৰু সেইটো হিচাপত গণেশ পূজা পাতে মুছলমান হৈ কিনিও ন আৰু কি পূজা পাতে গণেশ পূজাই পাতে ন আৰু মন্দিৰো বনাই দিছে ন মালিক মুছলমান হৈ কিনি গহপুৰত মন্দিৰ বনাই দিছে ন গহপুৰত কি মন্দিৰ বনাইছে নে কল্যাণী মন্দিৰ বনাইছে ন মুছলমান হৈ কিনি বনাইছে মানে এই পদ্মনী আৰু বাবুৰ মালিকে বাই বাই লগ পাম নালাগে ডাং আ কৰ থাকিবি দেই বাই ঐ থাকিবা লগ পাম আকৌ ঐ তোমাৰ টোপনি ধৰিছে নেকি হা শুই নাযাবা পিছে ঠিক আছে বাই হ'ল নাই শুনক আমি একেবাৰে আহিলোঁ মামৰণিৰ পৰা চেপনৰ পৰা একেবাৰে পালোগৈ নাজিৰা ৰাতিপুৱাৰ সাঁজ ক'ত খালোঁ মামৰণিত তাৰপিছত খালোঁহি দুপৰীয়া সাঁজ আহি কিনি চেপনত তাৰ পৰা ৰাতিৰ সাঁজটো একেবাৰে মাৰি দিলোঁ নাজিৰাত তাৰ পৰা এতিয়া ধুনীয়াকৈ ঘৰলৈ গৈ আছোঁ মানে আমাৰ যিটো ৰাস্তা মানে চিলাপথাৰলৈ যিটো যায় যে বগীবিলৰ পৰা আৰম্ভ হয় তাত নিশা ভূত ওলাই বুলি কয় আৰু সেয়েহে মানে ওলাই নে নোলাই আৰু আমি নিশা গৈ আছোঁ ন তাকে টেষ্ট কৰিব লাগিব শিৱসাগৰ নাজিৰাৰ পৰা চিলাপথাৰ আছে 97 কিলোমিটাৰ আমি প্ৰথম পাবগৈ লাগিব চুকাফা তাৰপিছত বগীবিল তাৰপিছতহে পামগৈ চিলাপথাৰ বেটি টোপনি গ'ল আমিও চুকাফা পাম বগীবিল পাম এইটো ধৰা দেখাৰ লগে লগে অপেন কৰিবা হা নিশাৰ সময় হৈ গ'ল 12:48 চুনচান নিস্তব্ধ পৰিৱেশ আৰু এইফালে দোকান বজাৰো বন্ধ এইফালে বেক কৰা পটাপট এইটো দেখিলা নাই গমেই নোপোৱা নেকি বেক কৰা পটাপট বেক হৈ কিনি এইফালেদি সোমাই দিয়া হেঁচা আছিলে ন ৰাস্তা ভেটি থৈ দিছিলে আৰু এইখনে হৈছে বগীবিল আৰু ইয়াৰ লাইটবোৰ চাওকচোন কি জিকজাক কৰি আছে লাহেকে পাৰ হ'ব লাগে আৰু লাহেকৈ আমিও বগীবিল দলং পাৰ হ'লোঁ পাৰ হোৱাৰ পিছতে দেখিবলৈ পাইছে ইয়াতো একদম চুনচান ৰাস্তা হয়তো এইটো ৰাস্তাৰে নহা মানুহক ক'লে বিশ্বাসে নকৰিব দেখিবলৈ পাইছে এখনো গাড়ী নাই ৰাস্তাত মাইকী মানুহে কন্দা শব্দ শুনিছোঁ এহেঁতি কান্দিছে নি ঐ হাৰে যোৱা ইয়াৰ পৰা বাৰু ঘৰ পাম ঘৰলৈ বেছি দূৰ নাই প্ৰায় ঘৰলৈ 17 কিলোমিটাৰ আছে চুনচান ৰাস্তাটো পাৰ হৈ আহি এইফালে দোকান খোলা দেখিবলৈ পাব ইয়াতেহে সাহসটো আহে ঘৰ আহি পাই গ'লোহি ঘৰলৈ যাওঁ নে ইয়াতে শুই থাকা বোলা সোমাই দিয়া একো নাই একেবাৰে আগলৈ ভৰাই দিয়া আমিও ঘৰ আহি পাই গ'লো আৰু অহা কাইলৈৰ পৰাতো কাম লাগিবই আৰু এইফালে গাড়ীখন পুৰা ৰেডি হৈ আছে আৰু ফাংচনো আছে ফাংচনত যাব লাগিব আৰু যি কি নহওক ইমান দূৰৰ পৰা ইমান দূৰলৈ আহি পালোঁ মানে ঘৰলৈ আহি পালোঁ আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ ইয়াতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ কিয়নো কাইলৈ যাব লাগিব অলপ বজাৰ কৰিবলগীয়া আছে বজাৰ কৰি কিনে আকৌ দোকান খুলিবলগীয়া আছে আৰু সেয়ে শুই যাওঁ মানে এতিয়া সময়ো হৈ গ'ল সময় দেখিবলৈ পাইছে 1:58 হ'ল আৰু আজিৰ ভিডিঅ'টো যদিহে চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু এটা ধুনীয়া কমেণ্ট লিখিবলৈ নাপাহৰিব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ন তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু নেক্সট ভিডিঅ' আহি আছে আমাৰ দোকানৰ আৰু দোকানৰ মানে গমটো পাইছে আৰু ধামাকা হ'ব আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ বাই